মোৰ কাটিঙৰ পৰা কৰা নাৰ্জী কেইজোপা দেখুৱাওঁ আহক। ফুলবোৰ ধুনীয়াকৈ ফুলিব ধৰিছে। এনেকৈ ফুলিলে মনটো যে ইমান ভাল লাগে। এইখিনি চাওকচোন কি ধুনীয়া লাগিছে। এইফালে চাইজকেইটা চাব দেই কিমান ডাঙৰ হৈছে। এইটো চাওক, এইফালে এপাহ আছে। এইপাহ চাওকচোন, ৰংটো যে বৰ ধুনীয়া লাগিছে। এইফালে অলপ লগাই থৈছোঁ, এইখিনি চাওঁচোন আহক। এইখিনি যে এটা পটতে আছে, ৰ'ব দেখুৱাই আছোঁ। এইটো চাওকচোন, এটা পটতে ইমান ধুনীয়াকৈ লাগিছে। এইখিনি একদম ফ্ৰীতে পোৱা দেই। নিজে কাটিং কৰি পুলি ওলাই ফ্ৰীতে এতিয়া ফুলৰ আনন্দ লৈ আছোঁ। ইয়াত মই কেমিকেল একো দিয়া নাই, অকল জৈৱিক সাৰ। তাকো ৰুওঁতে অকল গোবৰ সাৰ দিছোঁ। মাজতে এবাৰ পিঁয়াজৰ বাকলি আৰু কলৰ বাকলি মাটিতে পুতি দিলোঁ। এতিয়া একদম ধুনীয়াকৈ ফুলিব ধৰিছে। আৰু এটা কথাই ভাল লাগিছে, এইখিনি বহুত হেল্ডি লাগিছে। পোক চোকো ধৰা নাই। ইয়াত মই মাজে মাজে বায়' এনজাইমো স্প্ৰে' কৰোঁ। গছপুলিবোৰ এনেকৈ হেল্ডি হৈ থাকিলে বৰ ধুনীয়া লাগে দেখিবলৈ। অকল ফুলপাহ ফুলাই কথা নহয়, যদি গছকেইজোপা হেল্ডি নহয় তেতিয়া দেখিবলৈও ভাল নালাগে। এইফালে আকৌ এইকেইজোপা মই কিনি আনিছিলোঁ। ইয়াত এই সৰুতে কলি লাগিব ধৰিলে। পিছে ইয়াৰ আগকেইটা অলপ ভাঙি দিয়া হ'লে জোপোহা হ'লহেঁতেন। যিহেতু কলি ওলাইছে, মোৰ আগকেইটা ছিঙি দিবলৈ মন নগ'ল। সময়ৰ অভাৱৰ কাৰণে বৰ বেছি ছিজন ফুল লগাব পৰা নাই। মাজে মাজে এজোপা দুজোপা যি পাৰিছোঁ লগাইছোঁ। ফুলবোৰ এনেকৈ ফুলি থাকিলে মনটো বৰ ভাল লাগে সঁচাকৈ। এইফালে এইজোপা চাব দেই, ইমান ধুনীয়াকৈ ফুলিছে। আজিলৈ ইমানে আৰু, আহোঁ তেন্তে। বাই বাই, হেপ্পী গাৰ্ডেনিং।